হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল। বন্ধু বান্ধৱীসকল, যদি আপুনি গাঁৱত বাস কৰে তেতিয়াহ'লে আপুনি এই জোনাকী পৰুৱাবোৰ নিশ্চয় দেখিছে। কিন্তু যদি আপুনি চহৰত থাকে তেতিয়াহ'লে হয়তো বা দেখিছে। কিন্তু কেতিয়াবা ভাবি চাইছেনে যে এই জোনাকী পৰুৱাবোৰে এই লাইটবোৰ কেনেকৈ জ্বলায় বা তেওঁলোকৰ এই লাইটটো ক'ৰ পৰা আহিল? যদি নাজানে চাই থাকক আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈকে। বন্ধু বান্ধৱীসকল, জোনাকী পৰুৱাৰ এই লাইট জ্বলোৱাটোক বিজ্ঞানৰ ভাষাত বায়ুলুমিনেন্স বুলি কোৱা হয় আৰু এইটো সম্পূৰ্ণ হোৱাৰ কাৰণে কেইটামান কেমিকেলৰ প্ৰয়োজন হয়। সেই কেমিকেলবোৰ হ'ল লুচিফেৰিন, লুচিফেৰেজ আৰু অক্সিজেন। আৰু জোনাকী পৰুৱাৰ শৰীৰৰ ভিতৰত লুচিফেৰিন আৰু লুচিফেৰেজ নামৰ কেমিকেল দুটা আছে। আৰু এতিয়া অক্সিজেনটোৰ অভাৱ পৰি আছে। আৰু এই জোনাকী পৰুৱাবোৰে যেতিয়া উশাহ লয় তেতিয়া অক্সিজেনখিনিও পাই যায় আৰু তেতিয়া অক্সিজেন আৰু লুচিফেৰিন একেলগে মিহলি হয় আৰু এই অক্সিজেন আৰু লুচিফেৰিনক একেলগে মিক্স কৰাৰ কামটো লুচিফেৰাছ নামৰ কেমিকেলটোৱে কৰে। আৰু যেতিয়া অক্সিজেন আৰু লুচিফেৰিন মিহলি হয় তেতিয়াই এনাৰ্জিটো সৃষ্টি হয় আৰু আমি যিটোক লাইট ৰূপত দেখা পাওঁ। আশা কৰোঁ আপুনি বুজিব পাৰিছে যে জোনাকী পৰুৱাবোৰে এই লাইটবোৰ কেনেকৈ জ্বলায়। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আহিল আমাৰ সাঁথৰ আৰু ইয়াৰ উত্তৰ। আমাৰ আগৰ ভিডিঅ'ত দিয়া সাঁথৰটো আছিল এইটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মেঘ বা ডাৱৰ। যদি আপুনি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। আৰু এই ভিডিঅ'টোৰ একেবাৰে শেষত এণ্ড স্ক্ৰীনত মই মোৰ আগৰ ভিডিঅ'টো দি দিম। আৰু আমাৰ আজিৰ সাঁথৰটো হ'ল এনে এক কথা আছে, ক'লে পাবা বেয়া, ক'তো দেখিবলৈ নাপাবা কিন্তু শুনিবলৈ পাবা। যদি আপুনি এই সাঁথৰৰ উত্তৰটো জানে তলত কমেণ্টত জনাই দিব পাৰে। আৰু যদি নাজানে তেতিয়াহ'লে আপোনাৰ অপেক্ষা কৰিব লাগিব মোৰ নেক্সট ভিডিঅ' অহালৈকে। আৰু মই মোৰ নেক্সট ভিডিঅ'তেই এই সাঁথৰৰ শুদ্ধ উত্তৰটো আপোনালোকক জনাই দিম। থেংকছ ফৰ ৱাচিং।